আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি জানুৱাৰী 6 তাৰিখ আৰু এতিয়া সময়টো 1 বাজিব হ'ল। মোৰ ভিডিঅ'টো আৰম্ভ কৰা অকণমান দেৰি হ'ল। আচলতে মোৰ উঠাও অকণমান দেৰি হ'ল আৰু আজি ঘৰতো নাই, মই মামাৰ ঘৰলৈ আহিলোঁ। কালি সন্ধ্যা হঠাতে আহিব লগা হ'ল, আহিলোঁ আৰু আজি ইয়াতে থাকিম আৰু আজিৰ দিনটো কেনেকৈ কটাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু মৰম দিব বুলি আশা ৰাখিলোঁ। আৰু এতিয়া আমি চাহ খাওঁ, চাহৰ সময় এতিয়া। ভিতৰত ঠাণ্ডা কাৰণে মামীয়ে বাহিৰলৈকে উলিয়াই আনিলে। এয়া বাহিৰতে খাবলৈ লৈছোঁ ৰ'দত। খাই লওঁ, খাই আপোনালোকক লগ খুৱাই আছোঁ। এতিয়া চাহ তাহ খাই আজৰি হৈছোঁহে, 1:30 বাজিব হ'ল। মামীয়ে মানে ধান বহাইছিলে, ঘৰতো মানুহ নাই, মামা আৰু বাবু নাই, ধান বহাইছিলে মামীয়ে। সেইটো কাৰণে আমি ধানত লাগি থাকিব লগা হৈছে। আমি ভাবিলোঁ পাচলিকেইটাকে কাটোঁ। এয়া এতিয়া পাচলি কাটিবলৈ লৈছোঁ। এই পাচলি কাটি আছে, কাটি আছে আৰু মই এনেই আৰু যদি কৈ আছোঁ। মামীয়ে বোলে কুট দেৰি হৈছে, মামীয়ে আকৌ ইফালে ধান বহাই আছে। জাতিলাওটো এনেকৈ কাটিবলৈ কৈছে নি? হা, সুধি লওঁগে নে? নালাগে, এনেকৈ কাটিলে হ'ব। এয়া পাচলি কাটি আছোঁ। এয়া এনেই মই বৰকৈ পাচলি নাকাটো, কিন্তু এতিয়া মামীয়ে ধান বহাই আছে যিহেতু 1:30 বাজিলে, গতিকে ভাত খোৱালেতো বহুত দেৰি হৈ যাব। মামীয়ে সেইটো কাৰণে গোটেই পাচলিকেইটা তহঁতি কাটি দিয়ে, তেতিয়া অকণমান সোনকাল হ'ব। পাচলিকেইটা কাটি দিছোঁ, হৈ গ'ল পাচলি কটা। এয়া পাচলিখিনি কাটি দিলোঁ আৰু এতিয়া একো আজি কাম বন নাই। এনেও মই একো কাম বন নকৰোঁ বাৰু ঘৰতো, কিন্তু হ'লেও আৰু এনেই ঘৰটো চাফা কৰা সেইটাকে কৰোঁ। এয়া আমাৰ মামাই ইমান ধুনীয়াকৈ পাচলিখিনি কৰি থৈছে চাওক। এয়া কিন্তু আৰু এটা ধুনীয়া এয়া মামী আচলতে মানে ধান বহাই আছিলে। আৰু এতিয়া এয়া চাদৰ মেখেলা এযোৰ পিন্ধি ল'লোঁ, ফুৰিবলৈ যাম। মানে ফুৰিবলৈ নাযাওঁ, এনেই ভাবিলোঁ এনেই আছোঁ, ৰিলচ এটাকে বনাওঁ। গতিকে ৰিলচ বনাবলৈ গোটেইজনী চাদৰ মেখেলা এযোৰ মামী আলনাৰ পৰা পিন্ধি ল'লোঁ আৰু এতিয়া ৰিলচ এটা বনাই লওঁ। পথাৰৰ বাৰীলৈ আহিছে মামীহঁত আৰু আমি আহিলোঁ। ইমান ধুনীয়া ৰাস্তাটো, তাতে আকৌ ট্ৰেক্টৰখন গ'ল আৰু ধূলি উৰাই থৈ গৈছে। কি ইমান চিঞৰিছা জ্বৰ নাই? এয়া জাতিলাও ছিঙিছে, খুৰীয়া কি জাতিলাও নে? জ্বৰ নাই পিনে চাৰিয়া ধনিয়া আনিবলৈ মাতিছে। ইয়াত ধনিয়া আছে দেখোন, এয়া এনেই ফুলিয়ে গ'ল। কি জোপা কি হ'ল? কেৰেলা হেৰালে, কেৰেলা হেৰালে। সন্ধ্যাখনলৈকে আছিলে নহয় বোলে। ইমান সৰু নে কেৰেলাজোপা? পৰি আছিলে। মই ইমান সৰু কেৰেলা আছিলে নে? পৰি আছে কেৰেলা, এয়া পৰিয়ে গ'লগে গছ। পুৰা খেতি কৰিছে, কেৰেলা পেলাইয়ে থৈছে। এয়া পকৰি, আৰু এতিয়া আমি পকৰি আনিলোঁগৈ, খাম এতিয়া চাহৰ লগত। এয়া এতিয়া পকৰি আৰু চাহ। মামী চাহ খাওঁ। ৰিলচটো নবনাওঁ, মন্ত্ৰ মাৰি আছোঁ। পানী লাগিছে, মন্ত্ৰ মাতিছে। এতিয়া মানে মই এবাৰ চাহ ভাগ বাকী মন্ত্ৰ মাতিছোঁ। চাহ ভাগ মানে এয়া চেনি গুলি আছোঁ আৰু আমি আৰু এইজনী টিকলাজনী চাওক, এই ঘৰত মাকক হুলস্থুল লগালে যে পায়স বনোৱা আৰু বাক খাবলৈ মাতা। এতিয়া তাই পায়স বনাবলৈ হুলস্থুল লগালে, মাকে পায়স চায়স বনাই এতিয়া মোক খাবলৈ নিবলৈ আহিছে ঝৰ্ণাই। চাওঁ ঝৰ্ণা, এইয়া তাই আমাক মাতি আনিছিলে পায়স খাবলৈ। এইয়া মাকে পায়স বনালে, আমি দেখাওঁ হয়নে? এইয়া টিভি চাবলৈ বহিছোঁ, চিৰিয়েল চাম এতিয়া, আৰু এইখন স্কুটিখন। আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব, কমেণ্ট কৰিব। এতিয়া বাই বাই।